তাৰ পাছতে মোৰ হাততে কিবা আছিলে মোবাইল আছিলে লৈ গুচি গ'ল মোবাইলটো মই বেহুচ হৈ গৈছোঁ তাতে তাৰ পাছতে কালি সন্ধিয়া মোৰ হাজবেণ্ডে মানে কামৰ চাইডটো চাব গৈছিলে 5:30তে তেতিয়া মানে গেটটো খোলা আছিলে তেওঁ সোমোৱাৰ লগে লগে এই কেইটামান ল'ৰা আহি পেলাই মূৰত মানে তেওঁৰ এটেক কৰি দিছে লোহা জাতীয় বস্তু দি পেলাই স্বামীৰ নাম হুছেইন আহমেদ আজি একো নাছিলে সাৰধা স্কুলৰ ওচৰত ঘটনাটো হৈছে মানে মেডিকেল কলেজত আছে ICU ৰুমত আছে এতিয়া তেওঁৰ মানে এতিয়া চেঞ্চে নাই মানে কি কয় নকয় মানে গম নাপায় আৰু কিবা মানে আবুল তাবুল বকি আছে মোক মাৰিছে এনেকা মাৰিছে এইটো হৈছে মোৰ সেইটো হৈছে এনেকা কৈ আছে তো কৈছে মদত কৰিব আমাক যেটো সহায় লাগে আমাক সহায় কৰিব মোৰ ন্যায় লাগিব মোৰ হাজবেণ্ডৰ পৰিয়ালটো বহুত ডাঙৰ হয় আৰু তেওঁ ঘৰৰ সবৰ ডাঙৰ ল'ৰা হয় আৰু মোৰ হাজবেণ্ডো 2018 পৰা মোৰ হাজবেণ্ডৰ সুগাৰো হৈছে তেওঁ বহুত কমজোৰ হয় ৰোজা মাহ নাই তেওঁ কেতিয়াও কাৰ লগত কাজিয়া ঝগড়া নকৰে তাই তেওঁ এনেকা মানুহ নহয় মানে মোৰ ওচৰত বাইদেউ ফোন কৰিছিলে এনেকৈ ভিন্টি কোনোবা এক্সিডেণ্ট হৈছে বুলি এনেকৈ শুনি পাইছোঁ মূৰত মাৰিছে তেতিয়া মই দৌৰি আহিছোঁ এইটো সাৰধা স্কুলৰ ওচৰত মোৰ ভিন্টি ঘটনাটো 5:30 এনেকৈ যোৱা